যমুনামুখৰ পৰা কামপুৰলৈ উত্তৰ-পূব সীমান্তৰ ৰেলৱে নিৰ্মাণ কৰি আছে দ্বিতীয়টো ৰেলপথ আৰু ৰেল ষ্টেচন। ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগক প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ শিল। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো এইটোৱে যে এই শিলসমূহ কোনে যোগান ধৰিছে। ৰেলপথ নিৰ্মাণত ব্যৱহাৰ কৰা শিলসমূহৰ বৈধতা নিৰূপণৰ বাবে নগাঁও জিলা বন বিভাগে কামপুৰ বন বিভাগক জাননী প্ৰেৰণ কৰিছে যদিও কামপুৰ বন বিভাগে দিব পৰা নাই সঠিক তথ্য। ইতিমধ্যে বন বিভাগে ৫৭টা ট্ৰেকৰ বৈধ চালান বিচাৰি শিল যোগান ধৰা ব্যৱসায়ীসকলৰ পৰা তথ্য বিচাৰিছে যদিও সঠিক তথ্য প্ৰদান কৰিব পৰা নাই শিল যোগানধাৰী ব্যৱসায়ীসকলে। ৰেলৱে ঠিকাদাৰ বন বিষয়াৰ লগতে একাংশ কামপুৰৰ বিজেপি পালি নেতাই চালানবিহীনভাৱে পাহাৰৰ পৰা শিল কঢ়িয়াই আনি চৰকাৰক কৰ ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চালানবিহীনভাৱে কামপুৰলৈ নিশা হলেই আহে শ শ শিল ভৰ্তি ডাম্পাৰ। কামপুৰৰ বিভিন্ন দল সংগঠনে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ বন বিভাগক দাবী জনাইছে। আমি দেখা পাইছোঁ নগাঁৱৰ যমুনামুখৰ পৰা কামপুৰলৈ বৰ্তমান সময়ত যি নিৰ্মাণৰত অৱস্থাত থকা ডাবুল ট্ৰেক ৰেলৱে কাম কাজ চলি আছে। এই ডাবুল ট্ৰেক ৰেলৱে মানে ৰাজপথ নিৰ্মাণৰ কামত সাংঘাতিক ধৰণে এটা ব্যাগুণ দুৰ্নীতি হৈছে। বৰ্তমান যমুনামুখৰ পৰা কামপুৰলৈ নিৰ্মাণৰত অৱস্থাত থকা বা নিৰ্মাণ কাম কাজ চলি থকা ৰেলৱে ডাবুল ট্ৰেকত অতি নিম্ন মানদণ্ডৰ শিল ইটা বালি ব্যৱহাৰ কৰি এই কাম কৰা হৈছে। যি শিল আৰু ইটা বালি গাঁও পঞ্চায়ত লেভেলত পথ নিৰ্মাণৰ কাৰণে উপযুক্ত নহয়, সেই শিল আৰু বালি এতিয়া কামপুৰৰ পৰা যমুনামুখলৈ যি ডাবুল ট্ৰেক ৰেলপথ নিৰ্মাণ কৰা হৈছে তাত ব্যৱহাৰ কৰা হৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে বৈধ চালান বিচাৰি পাবনে কামপুৰৰ বন বিষয়া বিনোদ বিহাৰী সিঙে, নে চৰকাৰক কৰ ফাঁকি দি অসাধু ব্যৱসায়ীক মুকলিকৈ চলাই যাবলৈ দিব বনজ সম্পদ ধ্বংসৰ মুকলি লাইচেন্স। কামপুৰৰ পৰা প্ৰশান্ত ৰাজবংশী ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট।